নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল জব নিউজ আছামলৈ। অসম পুলিচৰ বাবে অতি প্ৰয়োজনীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছিলোঁ এই ভিডিঅ'টোত। আগতেও এনেকুৱা ধৰণৰ ভিডিঅ' বনোৱা হৈছে, যদিহে চোৱা নাই আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ লিংক থাকিব, আপোনালোকে চাই ল'ব পাৰিব। এই প্ৰশ্নখিনি খেল জগতৰ লগত জড়িত, যিহেতু AB আৰু UB আছাম পুলিচৰ চিলেবাছত খেল জগতৰো প্ৰশ্ন অহাৰ সম্ভাৱনা আছে বা আহিব। সেয়ে এই ভিডিঅ'টোত আপোনালোকে খেল জগতৰ অতি গুৰুত্বপূৰ্ণ 12টা প্ৰশ্নৰ উত্তৰ পাব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰৰ প্ৰশ্ন, অত্যাধিক মাত্ৰাত খেলা খেলৰ তালিকাত কি খেলে দ্বিতীয় স্থান অধিকাৰ কৰি আছে? উত্তৰ ভলীবল। 2 নম্বৰৰ প্ৰশ্ন, আন্তৰ্জাতিক ভলীবল সংস্থা কেতিয়া গঠন কৰা হয়? উত্তৰ 1947 চনত। 3 নম্বৰৰ প্ৰশ্ন, ভাৰতৰ ভলীবল ফেডাৰেশ্যন কেতিয়া গঠিত হৈছিল? উত্তৰ 1951 চনত। কোন দেশত ভলীবল উদ্ভাৱন হৈছিল? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত। 5 নম্বৰ প্ৰশ্ন, কোন দেশত ক্ৰিকেট খেলৰ জন্ম হয়? উত্তৰ ইংলেণ্ডত। কি গছৰ কাঠৰ পৰা ক্ৰিকেট বল তৈয়াৰ কৰা হয়? উত্তৰ উইল গছৰ পৰা। 7 নম্বৰ প্ৰশ্ন, এজন বেটছমেনে কেই প্ৰকাৰৰ আউট হ'ব পাৰে? উত্তৰ 10 প্ৰকাৰে। ক্ৰিকেটৰ পিছখনৰ প্ৰস্থ কিমান? উত্তৰ 3.05 মিটাৰ। 9 নম্বৰৰ প্ৰশ্ন, বিশ্বত কোনবিধ খেল আটাইতকৈ বেছি খেলুৱা হয়? উত্তৰ ফুটবল। ফেডাৰেশ্যন অৱ ইণ্টাৰনেশ্যনেল ফুটবল এছ'চিয়েশ্যন অৰ্থাৎ চমুকৈ ফিফা কোন চনত গঠন হৈছিল? উত্তৰ 1904 চনত। প্ৰথম বিশ্বকাপ ফুটবল টুৰ্ণামেণ্ট আয়োজকৰ দেশখনৰ নাম কি? উত্তৰ উৰুগুৱে। 12 নম্বৰ প্ৰশ্ন, অলিম্পিকত ফুটবল কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰ 1900 চনত পেৰিছত। বন্ধু বান্ধৱীসকল, এইকেইটাই আছিলে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।